हेलो फ्रेंड्स की खबर सकलोरे आशा करो सकलोरे ভাল मोरो ভালেই আজি মাৰ হাতৰ তিল দিয়া গাহৰি আপোনালোকে বাৰু খাইছেনে ৰেচিপিটো বাৰু মায়ে বনাইছে বলকচোন চাও মায়েনো কেনেকৈ বনালে ৰেচিপিটো তাৰ বাবে প্ৰথমে ললো গাহৰি মাংস আধা কেজিতকৈ অকমান বেছি প্ৰথমে বইল কৰি ললো অকমান ৰংগুৱা দি পেলে আৰু আনফালে মই আলু দুই তিনটা বেলুকিয়া 6-7টা মান আৰু পিয়াজ দুটা এনেকে কাটি ললো আৰু নহৰু কেইফুটামান বেছি দিয়া নাই আৰু এই খুন্দনাটোতে এনেকে এতিয়া এইখিনি টুকুচি লম ইমান মিহি নকৰো এনেকে কৰি টুকুচি লম আৰু আনফালে কেৰাহীত জুইত বনাইছো জুইত বনোৱা আৰু সোৱাদ কবই নালাগে হয়নে বহুতে ভাল লাগে জুইত বনাই এবাবে খৰি যদি ভালে থাকে জুইত বনালে হসাকে বহুত ভাল লাগে আৰু জুইত বনোৱা আঞ্জা সোৱাদটো খুবেই ভাল লাগে এবাবে মই জুইতে বনাইছো এতিয়া তেল অকণ দি তাতে পিঁয়াজ দিছো গাহৰিত বেছি তেল দিব নালাগে জানি অলৰেডি তেল থাকে প্ৰায় বইল কৰিয়ে খাব লাগে কিন্তু তেল অকণ দিছো মছলাখিনিৰ কাৰণে তাৰপিছত অকণমান ৰঙচুৱা হোৱাতে মই আদা নহৰু আৰু কেঁচা জলকীয়া পেষ্টটো দিছোঁ এইখিনি অকণমান গোন্ধ যোৱালৈকে ভাজিম বেছি সময় নাভাজো গোন্ধ যোৱালৈকে ভজাৰ পিছত তাত বইল মাংসখিনি এনেকৈ দি দিম বেছি বইল কৰা নাই 50% বইল কৰি থোৱা আছে অভাৰ বইল হ'লেও অভাৰ কুক হৈ যাব যে আকৌ ভজাৰ পিছত সেইকাৰণে 50% বইল কৰি ল'লেও হ'ল আপোনালোকে বাৰু জানে এতিয়াও কৈছোঁ আৰু মোৰ ৰেচিপিটো কৈছোঁ 50% কৰি লৈছোঁ আপোনালোকে বাৰু খাইছেনে তিল দি পেলাই কেতিয়াবা যদি খোৱা নাই এবাৰ খাই চাব টেষ্টি তাৰপিছতে জিৰা গুড়া দিলোঁ জিৰা গুড়া অকণমান মছলাও বেছি নিদিওঁ একদম লিমিটত মছলা দিম কম হোৱা বুলি ভাবি আৰু অকণমান দি দিছে মায়ে জুইকুৰা প্ৰথমে কমাই ৰাখিব তাৰপিছত ৰং গুড়া মানে হালধি গুড়া তেলত মছলাখিনি দিয়া নাই কিহৰ কাৰণে তেলত দিলে মানে ভাজি থাকোঁতে মছলাখিনি দৈ যায়গৈ মানে লাগি ধৰে কেৰাহীত সেইকাৰণে অলপ অলপকৈ ভাজি আছোঁ অলপ অলপকৈ মছলাটো মাৰ ষ্টাইল দেই তাৰপিছত মিট মছলা অকণমান সময় এনেকৈ ভাজি থকাৰ পাছত জুইকুৰা অকণমান বঢ়াই দিম এতিয়া যিহেতু অকণমান ফ্ৰাই হৈয়ে গৈছে এতিয়া এটা আলুখিনি এড কৰি দিছোঁ আলুখিনি বাৰু অলপ সময় হ'ল কাটি থোৱা সেইকাৰণে কলা হৈছে কিন্তু বইল কৰা নাই বইল কৰি ল'লে কি হয় বেছিকৈ সিজি যায় আৰু আলুটো ভাগি যায় খাবলৈ মই বেয়া পাওঁ সেইবাবে আলুটো প্ৰথমে কেঁচাই দিছোঁ অলপমান ভাজাৰ পিছত ইয়াতে এতিয়া গৰম মছলা পেকেটৰ পৰা দিছোঁ আৰু চব পেকেটে ব্যৱহাৰ কৰিছোঁ যিহেতু দৌৰা দৌৰি সময় কাৰোৱে সময় নাই ঘৰতে বনাই ল'বলৈ সেইকাৰণে ৰেডিমেডে ব্যৱহাৰ কৰিছোঁ এইখিনি অকণমান সময় ঢাকি ৰাখিম জ্বলোৱা নাই 4-5 মিনিটৰ পিছত চাওকচোন ধুনীয়া এটা কালাৰ আহিছে ইয়াতে ৰেড চিলি দিয়া নাই যিহেতু আমাৰ ছোৱালীজনীও খাব তাই বেছি জ্বলা খাব নোৱাৰে কেঁচা জলকীয়া দিছোঁ সেইবাবে কেঁচা জলকীয়া কাকো অপকাৰ নকৰে সেয়াই আৰু অকণমান সময় ভজাৰ পিছত এতিয়া গৰম পানী দিব গ্ৰেভি হ'ব ইমান পানীও দিবলৈ প্ৰয়োজন নাই গ্ৰেভি হ'ব দিয়াৰ পিছত ঢাকি দিম এতিয়া নাই কমেও 15 মিনিট এনেকৈ ঢাকি ৰাখিম পুৰা জুই দিছোঁ আৰু তলত 15 মিনিটৰ পিছত দেখিছোঁ পুৰা বকবকাই উতলি আছে যিহেতু গৰম পানী দিলোঁ যে বেছি সময় নালাগিল সিজিছে আলু চাওকচোন ইয়াতে এতিয়া তিলখিনি এড কৰি দিম তিল মই বেছি নিদিওঁ 2-2.5 চামুচমান তিল দিম বেছি নিদিওঁ বেছি দিলে আকৌ বেছি তেল তেল হৈ যাব সেইবাবে এইখিনি ভালকৈ লৰাই লোৱাত এতিয়া তিল দিয়াৰ পিছত
তিল দিয়াৰ পিছত বেছি সময় ভাজি থাকিব নালাগে অলপ 5 মিনিটমানৰ পিছত নমাই দিলেও হ'ল নিমখ চাই পেলাই তাপ নষ্ট এখনতে মোবাইল আলু অলৰেডি সিজি গৈছে আলুটো ভাজি নিদিওঁ ভাজি দিলে ভাল নালাগে খাই ওচৰৰ পৰা মাৰি দিছোঁ দেখিবলৈ কিন্তু ভাল লাগিছে কেমেৰাত কেনেকুৱা আহিছে বাৰু ভালে লাগিছেনে ৰিয়েলকৈ কিন্তু বৰ ধুনীয়া লাগিছে কালাৰটো তিল দিয়াৰ পিছত কালাৰ এটা বেলেগেই হৈ গৈছে আৰু আঞ্জাখনৰ ইয়াতে নিমখ দি পেলাই নমাই দিম আৰু তাৰপিছত নিমখ দিম মছলা বেছি দিয়া নাই এয়া হৈ গ'ল আমাৰ তিল দিয়া গাহৰি ৰেচিপি দেখি খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকে যদি খোৱা নাই প্লিজ খাই চাব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ধন্যবাদ